Hello guys, welcome to my YouTube channel. সুশান্ত বৰা YouTube চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি ললো অন্য এটা ভিডিঅ' লৈ মানে ব্লগ লৈ। আজি মোৰ ভাওনা আছে শিৱসাগৰত, শিৱসাগৰ ৰূপহী মুখত। তাত আজি নিখিংখমুৱাৰী নাট ভাগি আছে, তাত মই লক্ষী কৰিম। তাত আজি এজন বিশেষ মানুহ আহিব, সেইবাবে ভাল লাগিব। সেইবাবে মই বোলো ব্লগটোকে আৰম্ভ কৰোঁ। আজি ওলালোঁ মই সেইবাবে ভাওনালৈ। ব'লক এতিয়া মই মোৰ ভাওনালৈ নিয়া বেগটো সামৰি লওঁ। তাৰ আগতে কওঁ আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে নতুন নতুন ভিডিঅ' পাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই। এয়া এতিয়া মই মোৰ বেগটো সামৰি ল'লোঁ, চব বস্তু ভৰাই লৈছোঁ। ঘৰৰ পৰা ওলাওঁতে এন্ধাৰে হ'ল আৰু এয়া আহি পিনি ভাওনাঘৰ পাই গ'লোহি। ভাওনাঘৰ পালে আৰু বৰ ভাল লাগে গীতে মাতে শুনি। এতিয়া আমি সোমাই আহিলোঁ মেকআপ কৰা ঘৰলৈ। এয়া মেকআপ কৰিবলৈ বহিছে, মানে কৰি আছে দুজনমানে। এয়া মেকআপ কৰি আছে, আমিও এতিয়া মেকআপ কৰিম, মানে আমাৰ আহি পোৱা দেৰি হ'ল। এয়া মেকআপ কৰি আছে। এয়া আমাৰ ৰঞ্জন মেকআপ কৰি আছে, এয়া উদীপ্তই মেকআপ কৰি আছে। এইপিনে আমাৰ প্ৰণৱে মেকআপ কৰি আছে। এয়া আমাক চাবলৈ ৰৈ আছে, আমাৰ ভিডিঅ' চাই হেনো, সেইকাৰণে আমাৰ মেকআপ কৰি হৈছে। আৰু এয়া মোৰ মেকআপ কৰি হৈ গ'ল। এয়া প্ৰণৱে আইলাইনাৰ লগাই আছে আৰু ৰঞ্জনেও কৰি আছে। এইফালে প্ৰণৱে চুলি লগালে, এইপিনে ৰঞ্জনে কাপোৰ পিন্ধি আছে। হৈ গ'ল আৰু মানে মেকআপ কৰি কাপোৰ পিন্ধি আছে ৰঞ্জনে। এয়া ভাওনা ঘৰৰ মানুহ সকলোৱে ওলাই হৈ গৈছে আৰু এয়া ভিতৰৰ দৰ্শক, ভিতৰত কিবা সম্বৰ্ধনা অনুষ্ঠান আছে। তাৰপিছত আহিলোঁ মেকআপ ৰুমলৈ। এয়া আমাৰ মেকআপ ৰুমত আমাক খোৱাৰ পাছত ফটো মাৰিবলৈ আহিছে। এয়া আমাৰ উদীপ্ত মানে সূত্ৰ ওলালে, ভাওনা আৰম্ভ হৈ গ'ল। সূত্ৰ নাচি আছে উদীপ্তই। মই যেন কৈছিলোঁ এজন বিশেষ মানুহ আহিব, সেইজন কোন চাওঁ আহক। এয়া আমাৰ মাজত অৰুণ হাজৰিকা মানে নেত্ৰদা, আজি আমাৰ লগত নেত্ৰদাই অভিনয় কৰিবলৈ আহিছিলে। এয়া আমি অৰুণদাৰ লগত ফটো চটো মাৰি আহিলোঁ। মানুহজন বৰ ফ্ৰী দেই, ভাল লাগিলে। এয়া চবেই হাঁহি খিটিঙালি কৰি বহি আছোঁ সকলোৱে, চবেই অৰুণদাৰ লগত ফটো মাৰিবলৈ আহিছে। এয়া আমাৰ মানৱ, এয়া আমাৰ ৰঞ্জন, কিবা এটা কৈ আছে অৰুণদাই তেওঁলোকক। মই ওলাই আহি আজিলৈ আজৰি হ'লোঁ। আজিলৈ মোৰ ৰোলটো শেষ হ'ল, মানে মোৰ অকণমান এতিয়া ওলাই আছোঁ আজি ভাওনা চাই মেলি দৰ্শক আজি বহুত দেই, ভাল লাগিলে। এয়া আমাৰ ৰঞ্জন ওলাই আছে, দ্যুতি। ৰঞ্জনে দ্যুতি বৰ ধুনীয়া কৰে, মোৰ চাই বৰ ভাল লাগে। এয়া আমাৰ প্ৰণৱ কৰাইধ কৰি আছে, ভাল লাগিছে আজি। এয়া ইন্দ্ৰ হিৰণ্যাক্ষ যুদ্ধ কৰি আছে। এয়া অৰুণদা মেকআপত বহি দিলে, অৰুণদা ওলাব হ'ব অকণমান দেৰিকৈ দেখাম। এয়া আমাৰ বৰাহখন ওলাইছে, কৃষ্ণ প্ৰভু। এয়া বৰাহ হিৰণ্যাক্ষ যুদ্ধ। কিমান ভয়ংকৰ যুদ্ধ চাওক, গদাকৈ দৰ্শকৰ মাজত পৰিছেগৈ। এয়া অৰুণদাই ড্ৰেছ পিন্ধি আছে। এয়া আমাৰ ইন্দ্ৰ নাৰদ কৰাইধ ওলাই আছে, হৰণৰ চিনটো কৰিছিলে। এয়া আমাৰ প্ৰহ্লাদ ওলালে, ইমান ধুনীয়া কৰিছে। প্ৰহ্লাদ আৰু লগৰীয়াকেইটাই খেলি আছে, মাজতে অকণমান যে খেলে লগৰীয়াৰ লগত, সেয়া খেলিছে। এয়া অৰুণদাই অভিনয় কৰিছে, মানে প্ৰৱেশ কৰিছে আৰু এতিয়া অভিনয় কৰিব। অভিনয় দেখুৱাম আপোনালোকক। আজিলৈ ভাওনা শেষ হ'ল, সেইবাবে ভিডিঅ'টো সামৰিলোঁ। বাই বাই, আকৌ পুনৰ লগ পাম।